আমাৰ বাবিদা অলপ বিজি আছে। ফেন চলি আছে আমাৰ ওপৰত আৰু বাহিৰতো এয়া ৰ'দ। বাকী উৎপল কি ক'বনে? চিৰিয়েলখন চাব, ভাল পাব, পৰাগে ধুনীয়া কেমেৰা কাম কৰিছে। অঁ এইখিনি ক'বা তুমি, এইখিনি কৈ থাকা তুমি এতিয়ালৈকে। বাকী বস্তুটা কি ক'বনে? মই কি ক'ম আৰু অ'কে হা এয়া আমাৰ দায়িত্ব ছাৰ, এখেতে স্ক্ৰিপ্টত বিজি আছে এতিয়া। বাকী ছাৰে কি ক'ব এতিয়া আপোনাৰ? বাকী পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ চিৰিয়েলখন ইমান ধুনীয়াকৈ সঁহাৰি জনোৱাৰ বাবে। আৰু নেক্সট কথাটো হ'ল কি, পৰাগেও কাম কৰি আছে, ধুনীয়াকৈ কৰি আছে, আমি চবেই কৰি আছোঁ। গৰম বহুত, কষ্ট হৈছে, কিন্তু অডিয়েঞ্চে যেতিয়া ভাল লগা বুলি কয় তেতিয়া কষ্ট চব পাহৰি যাওঁ, ভাল লাগে মনটো। পৰাগৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তাতো আপোনালোকে ভিডিঅ'জবিলাক চাই আছে ধুনীয়াকৈ। তাৰ লগতে আৰু এটা কথা আছিলে, আৰু এটা চেনেল আছে মোৰ নামত, কল্পজ্যোতি দাস নামত। তো তাতো আমাৰ এনেকৈ চিৰিয়েলৰ ফুটেজবোৰ মানে কিবা কিবি শ্বুটিঙৰ ভিডিঅ', তাৰপিছত মোৰ পাৰ্চনেল কামৰ কিছুমান ভিডিঅ' বা ব্লগ কিবা এনেকুৱা ধৰণৰ ভিডিঅ'জবিলাক আছে, আপোনালোকে চাইছে। মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বাৰু। তো আৰু তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কিছুমান ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে বা বেলেগ ধৰণৰ কণ্টেণ্ট কিবা চাব বিচাৰে, তেতিয়াহ'লে মোক অকণমান সহায় সহযোগিতা আগবঢ়াব লাগিব। অকণমান মোৰ চেনেলটোলৈকেও আহক, চাওক। পৰাগে আজি এই ভিডিঅ'টোৰ লগতে ডেছক্ৰিপশ্যন বক্সত মোৰ চেনেলটোৰ লিংকটো দি দিব। ত' সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ।